আৰু লৈ আছোঁ এই মুহূৰ্তত এক ডাঙৰ খবৰ যে আজি ABMCৰ এটা সজাতি দলে BTRৰ শিক্ষা বিভাগৰ সঞ্চালক শ্ৰীযুত JP ব্ৰহ্মক সাক্ষাৎ কৰি কেইবাদফীয়া দাবীৰে এখন স্মাৰক পত্ৰ প্ৰদান কৰে। ABMCৰ সজাতি দলটোত কেন্দ্ৰীয় সভাপতি আছৰাফুল ইছলাম উপস্থিত থাকে। বৰ্তমান সময়ত উচ্চতৰ মাধ্যমিক পৰ্যায়ত নামভৰ্তিৰ ক্ষেত্ৰত দেখা দিয়া জটিলতা দূৰ প্ৰাথমিক বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰী অনুপাতে শিক্ষক নিযুক্তি সংখ্যালঘু ছাত্ৰ ছাত্ৰীৰ জলপানীৰ ক্ষেত্ৰত জটিলতা দূৰ কৰাকে আদি কৰি বিভিন্ন দাবী সন্মিলিত স্মাৰক পত্ৰ প্ৰদান কৰে ABMCৰ সজাতি দলটোৱে। লগে লগে BTRৰ শিক্ষা খণ্ডৰ বিভিন্ন সমস্যাৰ ওপৰত বিৰসভাৱে আলোচনা কৰে সজাতি দলটোৱে। সাক্ষাৎকাৰত কোকৰাঝাৰৰ শিক্ষা বিভাগৰ DPO জাহাংগীৰ হুছেইন উপস্থিত থাকে। গৌৰীপুৰৰ পৰা চাহাবুদ্দিন মোল্লাৰ প্ৰতিবেদন, নিউজাৰ আছাম। যিমান বিদ্যালয় আছে সেই বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰী অনুপাতে শিক্ষক নিযুক্তি দিয়া, ছাত্ৰ ছাত্ৰীসকল অন্য বছৰৰ তুলনাত এইবাৰ যথেষ্ট সংখ্যক 97% পাছ কৰিছে। আৰু এই ছাত্ৰ ছাত্ৰীসকলে যাতে বিদ্যালয়ত নামভৰ্তিৰ কাৰণে কোনো ধৰণৰ আখোৱা ত্ৰুটি নহয়, খুব সহজভাৱে যাতে ছাত্ৰ ছাত্ৰীসকলে নামভৰ্তি কৰিব পাৰে তাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। আৰু BTD অঞ্চলৰ বিভিন্ন বিদ্যালয়সমূহত থকা আখোৱাসমূহ দূৰ কৰাৰ কাৰণে সঞ্চালক মহোদয়ক আমি আহ্বান জনাইছোঁ। আৰু ABMCয়ে 2005 চনৰ পৰা ধাৰাবাহিকভাৱে শিক্ষাৰ ওপৰত কাম কৰি আছে। আৰু এইবেলি 2025 চনত লক্ষ্য ৰাখি 2025 চনৰ ভিতৰত BTD অঞ্চলত কোনো এগৰাকী ছাত্ৰ ছাত্ৰী যাতে আধাতে বিদ্যালয় সমাপ্ত কৰি আহিব লগা নহয়। ছাত্ৰ ছাত্ৰীসকলে গুণগত আৰু নৈতিক শিক্ষাৰে আৰু বিজ্ঞান আৰু প্ৰযুক্তি বিজ্ঞানৰে সাঙুৰি পেলাই যাতে অধ্যয়ন কৰিব পাৰে তাৰ কাৰণে আমি যাৱতীয় ব্যৱস্থা কৰাৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। আৰু 2025 চনত ABMC এটা লক্ষ্য হিচাপে কাম কৰিছে এইকাৰণে যে 2025 চনৰ ভিতৰত BTDৰ অন্তৰ্গত কোনো এজন ছাত্ৰ ছাত্ৰী যাতে অশিক্ষিত হৈ থাকিব নোৱাৰে, অশিক্ষিতৰ হাৰ যাতে 0%লৈকে নামি আহে তাৰ কাৰণে সদৌ BTC সংখ্যালঘু ছাত্ৰ সন্থাই কাম কৰি আছে। বিশেষকৈ অন্ধবিশ্বাস, কুসংস্কাৰ, বাল্য বিবাহ, বহু বিবাহ সমাজৰ সাৰ্বিক আৰু সৰ্বাংগীন উন্নয়নৰ দিশত ABMCয়ে আমাৰ সমাজ সংস্কাৰৰ হৈ প্ৰতিটো দিশত ছাত্ৰ ছাত্ৰীসকলৰ সাৰ্বিক আৰু সৰ্বাংগীন আৰু তেখেতসকলৰ বৌদ্ধিক বিকাশ কেনেকৈ আগবঢ়াব পাৰোঁ তাৰ কাৰণে যথেষ্টখিনি সজাগতা সভা আমি পাতিম। তাৰ কাৰণে আমাৰ শিক্ষা সঞ্চালক মহোদয়ৰ সহায় সহযোগিতা বিচাৰিছোঁ। BTDৰ প্ৰতিটো কোণত এক নৱ জাগৰণ আৰু নৱ সংস্কাৰ হ'ব ABMC উদ্যোগ কৰিছে।